নমস্কাৰ, মই ভেন্দি, আলু, তিয়ঁহ ভাজি, জলকীয়া সকলোখিনি লৈ দালি লগতে লৈ পেলাই এয়া খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। ৰখি থাকিবলৈ সময় নাই আৰু দেই, আগত থালিখন লৈ পেলাই এয়া খোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু খানা নিৰামিষেই আছিলে। হয়তো বহুতে ক'ব পাৰে মাছ, মাংস, কণী এইবিলাক একোৱেই লোৱা নাইচোন থালিত। আচলতে আজি মঙ্গলবাৰ আছিলে আৰু মঙ্গলবাৰ কাৰণে মই এইবিলাক নলৈ ভাবিলোঁ আজি নিৰামিষ থালিখনে দেখুৱাওঁ। ঠিক আছে, চাওক। কেঁচা পিঁয়াজ খাই সঁচাকৈ বহুত ভাল লাগে। আৰু দাইলখন আছিলে আজি বুট, মুগ, মচুৰ দাইল লগতে ফালা বুটৰ দাইল সকলোখিনি মিক্স কৰি বনাইছিলোঁ। দাইলখন খাবলৈ সঁচাকৈ বহুত টেষ্টি লাগিছে, মোৰ খাই বহুত ভাল লাগিছে থালিখন। আৰু এয়া আছিলে বইল আলু খাই ভাল লাগে। কেতিয়াবা পিঁয়াজ জলকীয়া দি পিটিকি খায়ো ভাল লাগে আৰু এনেকৈও খাই চাবচোন, সঁচাকৈ ভাল লাগে দাইলৰ লগত। আৰু ভেন্দিও বইল আছিলে, লগতে ইয়াত তিয়ঁহ ভাজি খায়নে? তিয়ঁহ ভাজি খালে ঠাণ্ডাই, গৰমত খাব লাগে আৰু ভালো লাগে খাই। আৰু মই কৈছোঁ মানে দাইলখন যে ক'লোঁ মিক্স কৰি দিয়া বুলি, খাই ভাল লাগিছে তাকে মই কৈছিলোঁ। তাত যিহেতু ভিডিঅ'ত ফেনৰ শব্দটো বহুত বেছি ওলাই আছিলে, সেয়েহে তাৰ শব্দটো বন্ধ কৰি পেলাই মই এনেকৈ কৈ দিছোঁ বাৰু, বেয়া নাপাব। ভিডিঅ'বোৰ চাব, মোৰ ছাপোৰ্ট কৰিব, আপোনালোকৰ আশীৰ্বাদ দিব, তেতিয়া বনাবলৈ সাহস আৰু মন যাব, নহয় জানো? তিনিটা জলকীয়া লৈছিলোঁ, শেষ হৈ থাকিলে। জলকীয়া হ'লেহে খাই ভাল পাওঁ আৰু জলকীয়া লৈছোঁ 2টা দেই। লগতে অকণমান দাইলো কম হ'ল, আৰু দাইলখন খাবলৈ যিহেতু ভালেই লাগিছে আৰু অকণমান দাইলো লৈ লৈছোঁ।
আৰু কেমেৰাটো মই মোৰ কণমানিজনীক ধৰিবলৈ দিছিলোঁ, তাই লৰচৰ কৰি আছে বাৰু, আপোনালোকে ভুল নুবুজিব। যিহেতু সৰু ছোৱালী। আৰু মোৰ খাই খতম হৈ গ'ল, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত, আৰু যদি ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত ধন্যবাদ, বাই বাই।